গীতবিলাক তো ভাবিলোঁ মানে আপোনাৰ পৰা যে অতি মিচিং কণ্ঠত মানে পূৰা শুনিব মন আছে মানে মোক যদি অলপ গুণগুণাই দিব নেকি মানে মিউজিক হেল্ল' এভৰিৱান গুড আফটাৰনুন ৱেলকাম বেক মাই চেনেল লক্ষ্মীনাথ প্ৰেং ষ্টাৰ আপোনালোকে চাই আছে লক্ষ্মীনাথ প্ৰেং ষ্টাৰ তো গাইজ মই আছোঁ বৰ্তমান গুৱাহাটীত আৰু একচুৱেলি ভাবিলোঁ আজি এটা বেলেগ ধৰণৰ ভিডিঅ'টো বনাম তো বহুত দিন হ'ল একচুৱেলি মই অকল অনলি মিচিং লেংগুৱেজতে যিমানখিনি ভিডিঅ' কৰি আছোঁ তো ভাবিলোঁ আজি সম্পূৰ্ণভাৱে মই অসমীয়া ভাষাত এইটো ভিডিঅ'টো বনাইছোঁ আৰু লগতে আপোনালোকে শুনি ভাল পাব একচুৱেলি যিহেতু মই আজি ভিডিঅ'টো অলপ ধামাকা হ'ব গৈ আছে মানে তো ভাবিলোঁ মই আজি একচুৱেলি বহুত দিন হ'ল ইফালে ইফালে এনেকুৱা ভিডিঅ' প্ৰেং চেং কৰি আছোঁ মানে সমাজৰ যিমানখিনি ছিংগাৰ আছে বা এক্টৰ এক্ট্ৰেছ আছে এইবিলাক কৰি আছোঁ তো ভাবিলোঁ আজি মই যিহেতু আমাৰ অসমৰ এতিয়া জনপ্ৰিয় এটা শিল্পী আমাৰ সকলোৰে আদৰৰ মৰমৰ আটাইতকৈ মোৰ ভাল লগা ছিংগাৰ যিহেতু মৌচম গগৈ ডাঙৰীয়াক আজি মই প্ৰেংক কল কৰিব ওলাইছোঁ তো গাইজ আজিৰ প্ৰেঙৰ হেৰি কণ্টেণ্টটো এনেকুৱা হ'ব মই একচুৱেলি বেংগলোৰৰ পৰা কৈছোঁ বুলি ক'ম মানে আমি আলি আলি লিগাং অনুষ্ঠান আমি তাত হেৰি কৰিম পাতিম তো মৌচমদাক ইনভাইট কৰিব চেষ্টা কৰিম और अभी तो रुको क्लाइमैक्स अभी बाकी আমাৰ বাজেটৰ কথা সুধিম লগতে তাক কেইটামান গান গাব মই মানে গোৱাব চেষ্টা কৰিম যদি হয় আপোনালোকে দেখা পাব যদি নহ'লেও নেক্সট টাইম মই ভালকৈ ভিডিঅ'টো মানে আপোনালোকক দেখুৱাম তো গাইজ বেছি কথা নকওঁ আজি ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ আৰু যদি মৌচমদাই যদি ভিডিঅ'টো চাইছে আপোনালোক একচুৱেলি স্পেচিয়েলি আপোনাক কৈছোঁ এইটো ভিডিঅ'টো জাষ্ট এটা প্ৰেংক হয় তো আপুনি বেলেগ ভাবি নল'ব তো আমাৰ যিটো ইউটিউব সমাজত যিটো বিভিন্ন ধৰণৰ হেৰি থাকে ভিডিঅ' থাকে তো মোৰ কণ্টেণ্ট হৈছে এনে প্ৰেংক তো মই যিমানখিনি ভিডিঅ' কৰোঁ চব প্ৰেংক ভিডিঅ' কৰোঁ তো তাকে লৈ আপুনি চিৰিয়াছ নহ'ব তো বেছি কথা নকওঁ আৰু গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গুড ইভিনিং অঁ হেল্ল' শুনি পাইছে हेलो 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 मैं हूँ जॉन और जॉन बनेगा डॉन অঁ হয় এইটো মৌচম গগৈ ডাঙৰীয়াক কথা পাতিছোঁ ন মই হয় আপুনি এতিয়া বৰ্তমান ক'ত আছে গোগামুখত আছা ন অঁ একচুৱেলি কিবা অনুষ্ঠানত আছা নেকি হয় একচুৱেলি এটা ইম্পৰ্টেণ্ট এটা কথা লৈ আপোনাক ফোন কৰিছিলোঁ তো যদি আপোনাৰ হাতত 5 মিনিট সময় আছে কথাটো অলপ পাতিব পাৰিমনে অঁ 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 একচুৱেলি মই বেংগলোৰৰ পৰা ফোনটো কৰিছিলোঁ বেংগলোৰৰ পৰা ফোনটো মই মাৰিছিলোঁ তো একচুৱেলি এতিয়াতো আপুনি গম পাইছে আমাৰ এটা মিচিং সমাজ এতিয়া আলি আলি লিগাং আহি আছে বৰ্তমান তো আমি ভাবিলোঁ এইবছৰ আমি বেংগলোৰত আমাৰ মিচিং আলি আলি লিগাং অনুষ্ঠান আমি এবাৰ উদযাপন কৰিম মানে তো ভাবিলোঁ অলৰেডি আমাৰ মিচিং সমাজৰ ছিংগাৰ কেইটামান যোৱা বছৰ গৈছিলে ইদিনা মানে আহিয়ে থাকে গৈয়ে থাকে এনেকৈ তো আমি আমাৰ সমিতি ভাবিলোঁ যে আমাৰ মৌচম দাদা আমাৰ লগৰ মিচিং সমাজৰ লগত জড়িত আছে তো ভাবিলোঁ এবাৰ ইনভাইটেশ্যনটো আপোনাক আমি কৰিম বুলি ভাবিছোঁ আমাৰ वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चली ओ भाई मारो मुझे मारो मारो অনুষ্ঠানলৈকে মানে তো আপোনাৰ পৰা আপোনালোক কমফৰ্টেবল আছেনে মানে একচুৱেলি তাকে এইটো কথাটো যে কৈছোঁ আগতে আপোনাক অলপ ভালকৈ কথাবিলাক পাৰ্চনেলি কৰিব লাগিব তেতিয়া আপোনাক ইনভাইট কৰাটো আমিও কৰিব পাৰিম বা আপুনি যোৱাটো ভালকৈ ফিক্সকৈ যাব পাৰিব ন এইটো কথালৈ ফোন কৰিছোঁ মই তো এনেই বৰ্তমান এতিয়া মানে হেৰি হ'ব কথাটো আমি হয় অঁ শুনি আছোঁ গল্ডেন জুবলিটো আছে হয় নাই তাৰিখটো মই
ঠিকেই আছে বাৰু তাৰিখটো আপোনাক আমি জনাম একচুৱেলি আমি 20 বা 21 এনেকৈ ক'ব আমাৰ দুদিনীয়া কাৰ্যসূচী হ'ব बहुत तेज हो रहा है बहुत तेज हो रहा है তো বেলেগতো জেগা আমাৰতো ইমানটো নিজস্ব জেগা নহয় তাত এদিন নাইট শ্ব' হ'ব আৰু এদিন এনে লিগাঙৰ বাবে আমি হেৰি কৰিম মানে এনেকৈ এনে এতিয়া এনে এতিয়া আপুনি দা দক্ষিণা হিচাপে কিমান ধৰিছে मौसम तो ऐसा लग रहा है दिल गार्डन गार्डन हो रहा है बहुत मजा आ रहा है यहाँ पे মানে আমিতো অলৰেডি প্ৰায় হয় নেকি মই মনোজ গামে কৈছোঁ ঠিকে আছে বাৰু এইটো কথালৈ ফোন কৰিছিলোঁ এক ছেকেণ্ড ৰখাবচোন কথা এটা আৰু আছিলে এনেই এতিয়া মানে আমাৰ ইয়াততো এনেধৰণৰ বাদ্যযন্ত্ৰ একো আমাৰ ইয়াততো ব্যৱস্থা এনেকৈ নাই কথাটো তো আমাৰ আছামৰ নিচিনাকৈ আমি ইয়াত বাদ্যযন্ত্ৰ বজাই মেলি এইটো আমি কৰিব নোৱাৰোঁ যদি হেৰি হয় ঢোল এটা লৈ আনিলে হ'ব ট্ৰেক এনেকৈ কৰিবলৈ পাৰিলে কৰিম আৰু এনেকৈ ভাবিছোঁ মানে তো বাট আমাৰ ইয়াত হেৰিবিলাক নাই মানে হয় নেকি ঠিক আছে আৰু কথা এটা আছিলে এতিয়া বৰ্তমান আপুনি এতিয়াতো লিগাঙৰ বতৰ নহয় জানো লিগাং আহিয়ে গ'ল তো মই মই আপোনাৰ এটা বিগ এটা ফেন হয় তো যদি মানে মোৰ ফালৰ পৰা আপোনাৰ ৰিকুৱেষ্ট এটা কৰিম মানে अरे कहना क्या चाहते हो যদি বেয়া নোপায় মানে আপোনাৰ গীতটো আমি সৰুৰ পৰা শুনি এতিয়ালৈকে ডাঙৰ হৈছোঁ বুলি ক'লেও ভুল নহ'ব মিচিং সমাজৰ যে গীতবিলাক তো ভাবিলোঁ মানে আপোনাৰ পৰা যে অতি মিচিং একদম মানে পূৰা শুনিব মন আছে মানে মোৰ যদি অলপ গুণগুণাই দিব নেকি মানে তো এটা এক লাইন এটা হয় নেকি ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল ঠিক আছে তো গাইজ মানে প্ৰেংকটো অলপ কৰিব বেছি মানে দেৰিতে কৰিম বুলি ভাবিছিলোঁ কিন্তু একচুৱেলি মৌচমদে আমাৰ অলৰেডি আমাৰ মিচিং মানে সমাজত এতিয়া গল্ডেন জুবলি ভূমিকম্প চলি আছে তাৰ অনুষ্ঠানৰ বাবে মানে ড্ৰাইভ কৰি গৈ আছে অলৰেডি মানুহ চানুহ লগত আছে গান চান একো গোৱাব নোৱাৰিলোঁ তো মানে প্ৰেংকটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব যদি আৰু চান্স পাওঁ মই নেক্সট টাইম ভালকৈ প্ৰেংক কৰি মই মৌচমদাক আপোনালোকৰ মাজত এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰিম তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো কেনেকুৱা লাগিল সকলো কমেণ্ট কৰিব যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব তো আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাইছে তো গাইজ আজি ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ তো থেংক ইউ গাইজ